এয়া চাওক কিমানবোৰ অমিতা আছে আৰু এনেদৰে লাগি আছে সুন্দৰভাৱে গছত। আৰু আজিৰ ভিডিঅ'তে পানী ৰৈ থাকিব নোৱাৰে, পানীটো ওলাই যায়, নহ'লে গছবিলাক উঠাই লৈ যায়। পিছত 10 টকাই দিয়ে আৰু 10 টকা কেজিকে বিক্ৰী কৰি দিছিলে। 10 টকা কেজি। এই 300 জোপামান অমিতা গছ আনিলোঁ, আনি জৈৱিকভাৱে অমিতা খেতি কৰি বছৰি লক্ষাধিক টকা উপাৰ্জনেৰে স্বাৱলম্বী হোৱা এই মহিলাগৰাকীনো কোন? এইগৰাকী মহিলাই কেনেদৰে এক সুন্দৰ নিদৰ্শন দেখুৱাইছে তাক চাবলৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আৰু নিজেই ৰোপণ কৰা গছৰ পৰা পুৱা গধূলি ছিঙি আনি ঘৰৰ পৰাই অমিতা কেনেদৰে ব্যৱসায়িক বিক্ৰী কৰিছে কুইণ্টলে কুইণ্টলে, তাকো আমি জানিবলৈ চেষ্টা কৰোঁ আহক। নমস্কাৰ, সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মই ক'ত আছোঁ? আজি মই এঠাইত আহিছোঁ আৰু আপোনালোকে জানেই মোৰ চেনেলটোৰ নামেই হৈছে সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ, আৰু মোৰ অনুসন্ধান কৰাই কাম, হয়তো কেতিয়াবা প্ৰতিভা, নহয় কেতিয়াবা খেতি বাতি। গতিকে আজি মই সেই খেতি আপোনালোকক কৈছিলোঁৱেই মই যে সংগ্ৰাম কৰি যোনে জীৱন নিৰ্বাহ কৰি আছে, লগতে মহিলাসকলটো অকল নিজে কৈ থাকিলেই নহ'ব যে স্বাৱলম্বী হ'ম, কিন্তু নিজে যেতিয়া স্বাৱলম্বিতাৰে কাম কৰি যায়, খেতি বাতি কৰি আগুৱাই যায় আৰু লগতে দুই পইচা উপাৰ্জনো কৰে, গতিকে তেনেকুৱা মুখবোৰ আপোনালোকৰ মাজত চিনাকি কৰাই দিয়াই মোৰ কাম। আৰু তেনে এগৰাকী মহিলাৰ ওচৰলৈ আজি মই আহিছোঁ। আৰু আহক, আপোনালোকে কাৰ ওচৰলৈনো মই আহিছোঁ তাক তেওঁৰ লগত আপোনালোককো চিনাকি কৰাই দিওঁ। আৰু তেওঁৰ কিমান ধুনীয়া এখন অমিতা বাগান খুলিছে, প্ৰায় 400 জোপা গছ আছে ইয়াত অমিতাৰ। আৰু এয়া দেখিছে মোৰ চাৰিওফালে এইবোৰ অমিতা, এয়া পিছফালে দেখিছে কিমানখিনি গছ আছে। আৰু এয়া মই তেওঁক চিনাকি কৰাই দিবলৈ ওলাইছোঁ। এয়া নমস্কাৰ বাইদেউ। নমস্কাৰ। এয়া তেখেতৰ আপোনাৰ সম্পূৰ্ণ নামটো কওক। জেচমিন চৰকাৰ। জেচমিন চৰকাৰ। তেখেতৰ নাম হৈছে জেচমিন চৰকাৰ। আৰু আপোনাৰ স্বামী এগৰাকী শিক্ষক নিশ্চয়। তেখেতৰ স্বামী এগৰাকী শিক্ষক, আৰু তেওঁ তাৰপিছত যিখিনি সময় নিজে থাকে, অকলে ঘৰত থাকে, সেইখিনি সময় অপব্যয় নকৰাকৈ এনেদৰেই চাগে খেতি বাতি কৰি যায়, হয় নাই? আৰু কওক, কেনেকৈ আৰম্ভ কৰিলে আপোনাৰ এই বাগানখন? মানে এনেই যে আমাৰ 4টা গৰু আছে যে, গোবৰখিনি এনেই পৰি থাকে, হয়, সেইকাৰণে ভাবিলোঁ যে কিবা এটা বাগান কৰি থৈ দিওঁ। হয়। পিছত এই 300 জোপামান অমিতা গছ আনিলোঁ, আনি একেলগে আনিছিলে 300 জোপা? হয়, নাৰ্চাৰীৰ পৰা আনিছিলে। তাৰপিছত আনি ৰোপণ কৰিলোঁ। এতিয়া মানে গোবৰেই দিওঁ, বেলেগ সাৰ একো ইউজ নকৰোঁ। হয়, অকল গোবৰতে? গোবৰ। এতিয়া গাছবিলাক অলপ বুঢ়া হৈ আহিল যে, অমিতাবিলাকো সৰু সৰু হৈ গ'ল। হয়, নহ'লে ভালেই আছিল। আৰু অমিতা আপোনালোকে বিক্ৰী কৰে নেকি? বিক্ৰী কৰোঁ। বিক্ৰী কৰে? বেপাৰী আহি ঘৰৰ পৰাই লৈ যায়। ঘৰৰ পৰাই লৈ যায়? মই শুনিছিলোঁ, একচুৱেলি মই নিউজ চেনেল এটাৰো কাম কৰোঁ, গতিকে দেখিছিলোঁ যে তাতে আপুনি 10 টকা কেজিকে কিবা অমিতা বিক্ৰী। 10 টকা। সেইটো আচলতে কি? 10 টকা মানে উঠাই লৈ যায় যে, মইতো ইমান হেৰি কৰিব নোৱাৰোঁ। বেপাৰীজনে মাল নিজে উঠাই লৈ যায়, পিছত 10 টকাই দিয়ে আৰু 10 টকা কেজিকে বিক্ৰী কৰি দিছিলে? 10 টকা কেজি। মানে তেনেকৈ 10 টকা কেজিকে কিমান বিক্ৰী কৰিলে আপুনি? 1 কুইণ্টেল উঠে, 1 কুইণ্টেল 1.5 কুইণ্টেল মান। মানে ইয়াৰ পৰা বাগানখনৰ পৰা 1 কুইণ্টেল 1.5 কুইণ্টেল। আৰু সেইটো কেনেকৈ বিক্ৰী কৰে, মানে কেতিয়া বিক্ৰী কৰে, কেনেকুৱা সময়ত? এতিয়া আজি আহিছিল আকৌ বেপাৰী, আজি লৈ গ'ল, 1 কুইণ্টেল মান লৈ গ'ল। সিহঁতে চাগে বেলেগ মানে প্ৰায় ডেইলি ওলোৱাৰ নিচিনা নে? নাই, 2-3 2 দিন। অ'কে, 2-3 দিনৰ মূৰে মূৰে ওলাই। বাকী আপোনাৰ এতিয়া মানে উপাৰ্জনটো ভালেই হৈ আছে চাগে এইখনৰ পৰা? আৰু কৰি কেনেকুৱা লাগিছে মানে খেতি? আপুনি বেলেগৰ কাৰণে কি ক'ব, যে এনেকৈ কৰিব লাগে নে? কৰিব লাগে। এনেই ইমানটো কষ্ট নহয়। ধৰক মইতো ইমান নিজে নকৰোঁ, কাম কৰা মানুহ আছে, সিহঁতেও লাগি ভাগি দিয়ে। মই চোৱা চিতা, আপুনি তদাৰকখিনি কিন্তু আপুনি কৰে, সেইটো এটা ডাঙৰ কথা, তদাৰক যে কৰিব। আৰু আপুনি যোনটো মন মেলিলে তাৰ বাবে আজি এখন বাগানৰ এনেকৈ হ'ল। এনেইতো মাটি পৰি থাকিলেতো বেয়া, কিবা এটা কৰি থ'লে নিজৰ হেৰিও হ'লে বাগানটো দেখাতো ধুনীয়া লাগে। আৰু ধৰক নিজৰ গোবৰ থাকিলে, গোবৰ ইয়াতে ইউজ হৈ যায় বাগানটোত। সেইটো বস্তু খালে আপোনাৰ কোনো বেমাৰ আজাৰ নহয়। গৰু আছে? গৰু কিমান আছে? 4 জনী আছে। 4 জনী। সেয়া কি গাখীৰ বিকে নেকি? গাখীৰ দিয়ে। গাখীৰ দিয়ে ন? গতিকে চাওক, এনেকৈ তেখেতৰ স্বামীয়ে যদিও চাকৰি কৰে, তেওঁ কিন্তু তথাপিও সেইমতে বহি নাথাকি এনেদৰে আজৰি সময় সুন্দৰভাৱে তেওঁ এই বাগানখনক দিছে। আৰু কৈছেই তেখেতৰ গৰু আছে। গতিকে চাওক, কিমান ধুনীয়াকৈ সকলোৱে এনেকৈ যদি নিজৰ ঘৰতে থকা মাটিখিনিত কিবা অকণমান কৰে, আনকো খুৱাই, তেতিয়া নিজেও স্বাৱলম্বিতা, আচলতে আমি হাতত যি আছে সেয়াৰে স্বাৱলম্বী আমি হ'ব পাৰোঁ, হয়নে?
গতিকে ভাল লাগিলে আপোনাৰ কথাখিনি পাই। আৰু ইয়াতে আপোনাৰ কিমান জোপা আছে এনে অমিতা গছ? 300 জোপামান আছিল, কিছুমান মতা হৈছে যে সেইবিলাক কাটি দিলোঁ। সেইবোৰ কাটি দিছে। এই 2-4টা মতা আছে, নহ'লে বাকীখিনি কাটি দিলোঁ। এতিয়া মানে অলপ পাতল হৈ গ'ল। আগতে পুৰা ঘন আছিল, মতাবিলাক কাটি দিলোঁ যে এতিয়া পাতল হৈ গ'ল। আৰু মাটি কিমান মান আছে ইয়াতে? 1 বিঘামান আছে। 1 বিঘামান মাটি আছে। এইটো কিবা মানে জেগা আপুনি দেখিছোঁ অমিতা বাগানখন মানে বহুত গেপ লৈ লৈ এনেকৈ ৰুইছে, মানে কি মাজত এনেকৈ থাকিব লাগে নেকি জেগাডোখৰ? এই অমিতা গছৰ মানে হেৰিটো যে অলপ ওখ থাকিব লাগে, যাতে পানী ৰৈ থাকিব নোৱাৰে, পানীটো ওলাই যায়, নহ'লে গছবিলাক মৰি যাব। মানে পানীটো ইমান থাকিব নালাগে, ওখ ঠাইত অমিতাটো কৰিব লাগে মানে। অ'কে, দিয়া বহুতখিনি কথা জানিলোঁ আৰু খুবেই ভাল লাগিলে। গতিকে আহিলোঁ আজি আপোনাৰ এই অমিতা বাগানখন দেখুৱাবলৈ। মই আপোনালোকক দেখুৱাই দিম বাৰু গোটেই পৰিৱেশটো। আৰু আপোনালোকক এখন নতুন বাগান দেখুৱালোঁ। আৰু আপোনালোকেও হয়তো অমিতাৰ কথা বহুতখিনি জানিলে। যদি কাৰোবাৰ এনেকৈ মাটি আছে আপোনালোকে কৰিব পাৰে সুন্দৰভাৱে এখন বাগান, হয় নাই? গতিকে আজিৰ এই ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। তাৰ আগতে আপোনালোকক এনেদৰে অমিতা বাগানখন দেখুৱাই দিছোঁ। আৰু বাইদেউ আপোনাকো ধন্যবাদ বহুত। আৰু এইখন চাওক অমিতা খেতিৰ বাগানখন, এয়া চাওক কিমানবোৰ অমিতা আছে আৰু এনেদৰে লাগি আছে সুন্দৰভাৱে গছত। আৰু আজিৰ ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে মোক কিন্তু জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টি মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ এখন সুন্দৰ অমিতা বাগান। আৰু এয়া দেখিছে মোৰ পিছফালে থকা অমিতা বাগানখন আপোনালোকে দেখিলেই। আৰু তেখেতে ক'লেও অমিতাৰ বিষয়ে বহু কথা, কেনেকৈ খেতি কৰিব লাগে, কিমান পানী লাগে। আৰু আপোনালোকে হয়তো নিশ্চয় যিয়ে ভাবি আছে যে আমিও এখন বাগান খুলিম এনেকুৱা অমিতাৰ বা বেলেগ ধৰণৰ কিবা, সেইসকলে হয়তো যিমানে নহওক এই ভিডিঅ'টি চাই অলপ অনুপ্ৰেৰণা পাব খেতি বাতি কৰিবলৈ। আৰু মই সদায়ে যত্ন কৰি আহিছোঁ যাতে এনেদৰে কষ্ট কৰি মানুহে কৰা খেতি বাতিবোৰ মই সদায় দেখুৱাই যাবলৈ চেষ্টা কৰিম। অচিনাকি মুখবোৰ এনেকৈ চিনাকি কৰাই দিবলৈ মই সদায় যত্ন কৰিম। আপোনাৰ ওচৰে পাঁজৰে যদি এনেদৰে আপুনি ব্যৱসায় কৰি আছে বা এনেধৰণে খেতি বাতি কৰি আছে তেনেহ'লে মোক যোগাযোগ কৰিব। মই আপোনালোকৰ ওচৰলৈও যাবলৈ যত্ন কৰিম। সদায় চেষ্টা অব্যাহত থাকিব অচিনাকি মুখবোৰ চিনাকি কৰাই দিয়াৰ। আৰু সেয়াই উদ্দেশ্য মোৰ এই চেনেলটিৰ। গতিকে আজিৰ এই ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ, আজিৰ এই ব্লগটি। গতিকে আপোনালোকৰ কেনেকুৱা পালে এই ভিডিঅ'টি চাই বা কথাখিনি শুনি তেখেতৰ জনাবলৈ নাপাহৰিব। সেয়াই বিচাৰোঁ যে মই আপোনালোকৰ মৰম বিচাৰোঁ, আৰু আপোনালোকৰ মৰম পালেই মই আগুৱাই যাব পাৰিম। গতিকে ভিডিঅ'টি চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই। আৰু মৰম আৰু আশীৰ্বাদ ৰূপে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটিও স্পৰ্শ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।